ইভাগে নৰ্মেলকৈ ফুলিলে একো নাই, ডাইৰেক্ট ফুলি মানে গেলি গৈছে, কিয় নাজানো। কেক আনি পানি মোৰ বাৰ্থডে পাতিবই আৰু ৰাতিয়ে ডেক'ৰেশ্যন কৰিম, তোমালে আমুক বস্তু আনিব দিম, আমুক আনিম তামুক আনিম, মিছ নক'ব আৰু মুঠতে আজি পাতিব নালাগে, মই আজি কেক নাকাটো, তুমি যি কৰা কৰিবা, মই ঘৰৰ পৰা ওলাই দিম। আগতে আমি যেতিয়া এনেকৈ টেঙা কাটো ওচৰত কোনোবা বহি থাকিলেই হ'ল আৰু এনেকৈ চকুত মাৰি দিলে গোটেই চকুত জনজনকৈ লাগে। নমস্কাৰ সকলোৰে, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলোৱে খবৰ ভাল। আৰু ৰাইজকাল গৰম কেনে পাইছে? গৰমটো পূৰা বেছি আজি মানে হাইষ্ট বেছি 45 মান চলিছে চাগে। আৰু এতিয়া মই খাব লৈছোঁ টেঙা, মানে ৰব টেঙা খাম বুলি ভাবিছোঁ। বিশ্বকৰ্মা পূজাৰ আগতে যে ৰব টেঙা খাম বুলি ভাবিছিলোঁ, এই মানে খোৱাই নহ'ল। কলেজ অহা যোৱা কৰি থাকোঁতে মানে পাহৰিয়ে থাকোঁ। আজি যিহেতু ছানডে আৰু কলেজো অফ আছে ন, সেইকাৰণে মই ভাবিলোঁ আজি ৰব টেঙাটো খায়েই দিওঁ, কাৰণ গছত নাইকিয়া হ'বলৈ হ'ল, অকল এটা লাগি আছে হা। মই ৰাতিপুৱা 3টাটো পাৰি থৈ দিলোঁ, এতিয়া অকল গছত এটাই বাকী আছেগৈ, বাকী গোটেইখিনি সৰিলে মানে খতম হ'ল। আৰু এতিয়া মই ৰব টেঙাটো কাটি খাওঁ। আৰু বিশেষকৈ খাবলৈ লোৱা কাৰণ এটা আছে, কাৰণ মোৰ এই দাঁতৰ এই ছাইডত আলুটো উফহি গৈছে, লগতে এতিয়া পুজ ওলাবলৈ ধৰিছে, মানে পূৰা ফুলি গৈছে, ইমান বিষ যোৱাকালিৰে পৰা। কি হৈছে নাজানো, দাঁতটো অকণমান লৰিছে, তাৰপিছতে এইপিনে ফুলি গৈছে আলুটো। আৰু এতিয়া অকণমান আগত চেপিছিলোঁ, মানে এনেকৈ কৰি চাইছিলোঁ, পূৰা পুজ ওলাইছে। সেইকাৰণে ভাবিছোঁ টেঙা খাই দিওঁ আৰু অকণমান পুজ ওলাই মেলি ভাল হৈ যাওক বুলি। আচলতে টেঙা খালে ভাল হ'ব নহ'ব নাজানো দেই, আলু ফুলাটো ভাল হয়নে নহয়। মানে আলু ইভাগে নৰ্মেলকৈ ফুলিলে একো নাই, ডাইৰেক্ট ফুলি মানে গেলি গৈছে, কিয় নাজানো। পূৰা একদম মানে পুজ ওলাই আছে, ৰাতিপুৱা বিষত থাকিব পৰা নাছিলোঁ। ইমানো বিষ হোৱা নাই বাৰু। এতিয়া দেৰি কৰি নাথাকোঁ, এইবোৰ কথাও পাতি নাথাকোঁ। দেৰি নকৰি আমি ৰব টেঙাটো খাই লওঁ, নহয়নে? এয়া ৰব টেঙা এইটো লাগি আছে, সেইপিনে লাগি আছে, এইকেইটা সৰু সৰু হৈ আছে, এইপিনেও লাগি আছে বাৰু, নলগাও নহয়, একেবাৰে অকণমানি হৈ আছে। বাকী মই পাৰি থৈছিলোঁ, সেইকেইটা এতিয়া কাটি লৈ পিনি খাই লওঁগৈ। গৰমত এইবিলাকেও শান্তি পোৱা নাই আৰু গোটেই বেয়া হৈ গৈছে। মই এইপিনে ইয়াতে টেঙা 3টা ধৰিছিলোঁ, ইয়াকে এতিয়া কাটি খাওঁ, এটা বা দুটা যাওঁ। ৰ'দ এতিয়াও মানে ভাল হোৱাই নাই, ইমান চোকাকৈ দি আছে। দেৰি নকৰি সোনকালে খাইহে লওঁ আৰু। সেইপিনে আকৌ এফালে যোৱা কথা আছে চাগে, মানুহজনে যাম বুলি কৈছিলে। আজি মানে মোৰ ডুপ্লিকেট বাৰ্থডে হয়, কৈ আছোঁ ৰ'ব কেছটো কি হ'ল। এইপিনে মই নিমখ জলকীয়াখিনি উলিয়াই লওঁ। আজি কিহত ল'ম, গামলা ল'ম নে কাঁহী ল'ম? গামলা নিওঁ আৰু কাঁহী এখনকে লৈ লওঁ এখন। আৰু ইয়াতে এতিয়া নিমখ বেছিকৈ নপৰিবা দেই, ঢেৰ পৰি গ'ল। ইয়াতে জলকীয়া যি তেতেয়া মেতেয়া হৈ আছে, হাতখন পুৰি কাটি আছিলে ধৰিছে। এইডোখৰ অকণমানিকৈ কাটিলে কি হ'ব, গমেই নাপাওঁ কিহে কাটিলে, ইমান ধৰিছে। এতিয়া জলকীয়া কেইটামান লৈ লওঁ, শুকাই মুকাই তেতেয়া। মই এইপিনে লৈ ল'লোঁ কাঁহী, লগতে আকৌ জলকীয়া, লগতে আকৌ জুলুকি টেবুল। এতিয়া মানে কি হ'ল, মোৰ আজি বাৰ্থডে কেছটো এনেকুৱা যে মই জন্ম হৈছিলোঁ 2004 চনত দেই, আৰু 4 চনৰ 9 অক্টোবৰ দিনাখন হৈছিলোঁ। তাৰপিছতে মাহঁতি মানে মোৰ বাৰ্থ চাৰ্টিফিকেটটো উলিয়াইছিলে এবছৰৰ পাছত, পেহী জন্ম হোৱাৰ পাছতে উলিয়াইছিলে, মানে মোৰ দেউতাৰ ভণ্টি। আৰু তেতিয়া পেহীৰ লগত একেলগতে বাৰ্থ চাৰ্টিফিকেট উলিয়ালে, আৰু মোৰ ডেট অফ বাৰ্থটো মানে ভুলকৈ দি দিলে, 22 ছেপ্টেম্বৰ দি দিলে। আৰু আজি আছে 22 ছেপ্টেম্বৰ। ভিডিঅ'টো মই কাহানিকৈ আপলোড দিম সেইটো বাৰু এতিয়া ক'ব নোৱাৰিছোঁ, 2 দিন লাগি যায় আপলোড দিওঁতে। আৰু এতিয়া চবেই ভাবিছে 22 তাৰিখ, সেইকাৰণে কি কৰিছে চবে মানে আজি বাৰ্থডে উইচ কৰি আছে। মই কৈছোঁ আজি মোৰ বাৰ্থডে নহয় দেই, 9 তাৰিখে হয়, সেই বুলি কৈ আছোঁ। মানে কাগজৰ মতেতো বাৰ্থডে দিনটো আজি হয়, কিন্তু মই জন্ম হৈছিলোঁ 9 অক্টোবৰত, গতিকেতো মই পালন কৰিম 9 অক্টোবৰ দিনাখনে ন। আৰু যোৱাকালি মানে মানুহজনৰ বিৰাট উৎপাত, একদম মানে কেক আনি পানি আজি কাটিবই আৰু, মানে কেক আনি পানি মোৰ বাৰ্থডে পাতিবই আৰু ৰাতিয়ে ডেক'ৰেশ্যন কৰিম, তোমালে আমুক বস্তু আনিব দিম, আমুক আনিম তামুক আনিম, মিছ নক'ব আৰু মুঠতে কালি মাথা ঘোলা কৰিছে। মই কৈছোঁ তুমি কেক আনি দিলেও মই মুঠতে কেক কাটিবলৈ নাই, মই মোৰ বাৰ্থডে নাপাতোঁ, মই অক্টোবৰ 9 তাৰিখে পাতিম। তুমিয়ে মোৰ নিজৰ ৰিয়েল বাৰ্থডেটো নাজানা বোলো, মোৰ লগৰখিনিয়ে নালাগে জানে। মই কৈছোঁ, তেওঁ কৈছে যোৱা বছৰটো ইমান তাৰিখত পালন কৰিছোঁ চাগে বুলি কৈছে। আৰু মই কৈছোঁ নহয়, যোৱা বছৰ বাৰ্থডে পাতিছিলোঁ যদিও আমি মনে মনে পাতি থৈ দিলোঁ, কাকো মানে জনোৱা নাছিলোঁ। সেনেকৈ কেক চেক আনি মেলি খালোঁ। তাৰপিছত সেই দিনটো কিন্তু 9 তাৰিখে আছিলে, মানুহজনে পাহৰি থাকিলে, মানে তেওঁ কেক খাওঁ লাগি আছে। মিছা ক'লেনো কি হ'ব, বহুত দিনৰ পৰা খাম বুলি কৈ আছিলে। আৰু এতিয়া মোৰো কি কৰিব,
কেকটো কাটিব মন নাছিলে, কাৰণ বিনা বাৰ্থডেতনো কিয় কাটিম হয়নে। আকৌ 9 অক্টোবৰ দিনাখন পূজাও আছে, পূজাও পৰিছে লগতে মোৰ বাৰ্থডে, গতিকে পূজাও চাম বাৰ্থডেও পাতিম। সেনেকৈ ভাবি থৈছোঁ প্লেনিংটো। মানুহজনে আকৌ আজি পাতিবলৈ উৎপাতে লগাই আছিলে, গৰমৰ পৰা ঘামি গৈছোঁ দেই। মই কৈছোঁ আজি পাতিব নালাগে, মই আজি কেক নাকাটো, তুমি যি কৰা কৰিবা, মই ঘৰৰ পৰা ওলাই দিম সেনেকৈ বুলি কৈছোঁ। আৰু তাৰপিছত মানি গ'ল, আৰু হাঁহি হাঁহি মানি গ'ল। তেওঁৰ মানে তথাপিতো বিশ্বাস হোৱা নাই। তেওঁ আমাৰ ঘৰৰ মাক গৈ পানি সুধিছে, যোৱাকালি দেউতা আহিলেতো, আৰু গৈ কানি সুধিছে হেৰি এইভাগৰ বাৰ্থডে কেই তাৰিখে বাৰু বুলি, অক্টোবৰ 9 তাৰিখে বুলি। যেতিয়া মায়ে কৈছে তেতিয়াহে মানে তেখেতৰ বিশ্বাস হৈছে। আগচোৱা মানে বিশ্বাস নায়েই মোৰ ওপৰত। এতিয়া সেইটোৱে আৰু মোৰ বাৰ্থডে কাহিনীটো। আজি বাৰ্থডে নহয়, অক্টোবৰ 9 তাৰিখে সকলোৱে উইচ কৰিব। এইবাৰ পানী বাল্টিঙিটা কেনেকৈ থৈ দিছে, মই ইয়াতে পানী লৈ লওঁ, ধুব লাগিব, ভৰ্তি হৈ যাওঁ সোনকালে। বাৰু ৰাইজসকল, আপোনালোকে খাইছেনে মানে ৰবাব টেঙা? এতিয়া খাওঁনে নাখাওঁ লাগি গৈছে, কাৰণ মাহঁতিতো শুইয়ে আছে, ভাইটিও শুইয়ে আছে, মানে চবেই মোবাইল চাই আছে বাৰু। মানুহজন টোপনি গ'ল, আৰু মানুহজনে টেঙা নাখায়। এতিয়া মইনো কি অকলে অকলে খাম। মাক সুধিছিলোঁ অথনি খাব নি বুলি, কিন্তু এতিয়া টাইমটো বহুত হৈ গ'ল না, খাব পাৰে নাখাবও পাৰে মানে। আৰু ময়ো এয়া টেঙা কাটি আছোঁ। এয়া এতিয়া টেঙা কাটি হ'বই এতিয়া আৰু দেই। মই মানে শ্বৰ্টটো তুলি ল'লোঁ আগতীয়াকৈ। আৰু সৰুতে এটা কাম কোনে কোনে কৰিছিলে, সৰুতে বুলি নহয়, ডাঙৰ হ'লে আচলতে কৰা যায়। আগতে আমি যেতিয়া এনেকৈ টেঙা কাটো, ওচৰত কোনোবা বহি থাকিলেই হ'ল, আৰু এনেকৈ যে পিটিকি পানী এইখিনি উলিয়াই দিয়ে যে। এতিয়া চাগে মোবাইলত জিলিকা নাই ন, এইবিলাক মানে যিবিলাক চিটিকনি উৰি গৈছে, এনেকৈ চকুত মাৰি দিলে গোটেই চকুত জনজনকৈ লাগে, আৰু এনেকৈ ভাল বুলি কয়। মোৰ মানে চকুত পৰিলে অথনি, মই শ্বৰ্ট ভিডিঅ'টো বনাওঁতে মানে এনেকৈ কৰি চাইছিলোঁ, গোটেই চকুত এতিয়া ধৰিছে জনজনকৈ। টেঙাবিলাক আমাৰ ঘৰৰ টেঙাকেইটা এবাৰ বৰ অকণমানি অকণমানি হৈ থাকিলে। নহ'বনো কিয়, ধানেই ওলোৱা নাই, ৰ'দেই ইমান চোকা হৈছে। একদম ডিম ভাজি খাব পৰা হৈছে ৰ'দত। বনামেই এইবাৰ যে। অহা কাইলৈ কলেজ আছে, মানে এক্সাম আছে অহা কাইলৈৰ পৰা 1টা বজাত, 1:30 বজাত আছে। কি যে দিমগৈ আৰু 12টা বজাত কলেজ গৈ ভৰ দুপৰীয়াখন। কাৰেণ্ট নাথাকিব লাগিলেতো হ'লেই। এতিয়া ধৰিছে চকুত। এইটো এটা হৈ গ'ল দেই, বাকীখিনি কাটি লওঁ। এয়া মোৰ 2টা টেঙা কাটি হৈ গ'ল। এই যা যা যা, ছাগলীজনী বাকলিখিনিকে দি লওঁ। ইয়াতে মানে বাকলিখিনি দি থৈছিলোঁ। এইখিনি ইয়াতে বাকীটো খা, মোৰ ওচৰলৈ নাহিবি আৰু। মই এয়া কলপাতত লৈছোঁ আজি টেঙা। টেঙাখিনি কলপাততে লৈছোঁ। এতিয়া খাই চাওঁ। জলকীয়াটো অকণমান কম হৈছে। এতিয়া আকৌ এনেকৈ ওলালোঁ টাউনত যাবলৈ, মানুহজন আৰু মই বাৰ্থডে বুলি, মানে ডুপ্লিকেট বাৰ্থডে বুলি অকণমান ফুৰি আহোঁগৈ। মানুহজনো আহি গ'ল, ব'লা যাওঁ আৰু এতিয়া আমি দুয়োটাই। কি লৈ দিয়া তুমিহে জানা দেই বাৰ্থডে বুলি, ব'লা। আজি আকৌ ঘৰলৈ যাবলৈ কোনত পালা আৰু ফাইনেলি পাছদিনাখন মই এতিয়া কলেজ যাবলৈ ওলাইছোঁ। বাহিৰ ৰ'দটো চাব নেকি, এয়া চাওক। মানে আজি মোৰ এক্সাম আছে আকৌ 1:30 বজাৰ পৰা। এতিয়া মানে ইমান ৰ'দ মই কেনেকৈ যাওঁ বাৰু ভাবি পোৱা নাই। মানে ঘৰৰ পৰা ওলাবলৈ মন যোৱা নাই, গোটেই গা আহি পিনি পোনে কাপোৰ চাপোৰ পিন্ধিছিলোঁ, ঘামি জুমি আকৌ এদায়ে হ'লোঁ মানে। যি কি নহওক এতিয়া গৈ থাকোঁ, কলেজতে আকৌ কাৰেণ্ট যাবলগীয়া হ'লেই আৰু পৰীক্ষাৰ মাজতে। এনেকুৱা লাগিছে পৰীক্ষা দিবলৈ নহয়, মই কিবা জমক হ'লেহে যাবলৈ ওলাইছোঁ। ৰ'দ ভিডিঅ'টো ভাবোঁ সদায় কৰোঁ বুলি, কিন্তু মানে কলেজৰ পৰা অহাৰ পিছত অকণো কৰিবলৈ মন নাযায়, আৰু দিনটো তেনেকৈয়ে পাৰ হৈ গুচি যায়। আৰু এতিয়া অকণমান পঢ়ি আছোঁ, বোলো আজি অকণমান পঢ়িয়ে লওঁ, এক্সামো যিহেতু চলি আছে। লগতে মই এতিয়া কলেজ যাবলৈ হ'ব এতিয়া, আৰু 10টা বজিলেই। এদিন অকণমান ভিডিঅ' কৰিছোঁ, এদিন অকণমান ভিডিঅ' কৰিছোঁ, তেনেকৈ মানে চলি গৈছে। আৰু এতিয়া আকৌ ওলাবলৈ মানুহজনেই শুই আছে, চুলিতলি য'তে ভঙা নাই, দেখিছেনে কিমান য'ত হৈ আছে। এতিয়া ভাঙিবলৈ যে কি কষ্ট হ'ব। তেল লগাই এখিনিমান লগাব লাগিব, তেতিয়াহে মানে চুলিখিনি য'ত ভাঙিব পাৰি। য'তে নধৰা হৈ গৈছে পূৰা। ধুলোঁ মানে আজি চুলিখিনি, তিতি থাকোঁতে ভালকৈ নখনিয়ালোঁ,
ভালকৈ মানে অকল ইমান টকালৈকে ফন্দাইলোঁ, তাৰপৰা ফন্দোৱা নহ'লে আৰু। বাকী ভিডিঅ'টো আৰু বেছি দীঘলো কৰি নাথাকোঁ চাগে। আমাৰ এইখিনিতে আৰু এটা কথা আপোনালোকক জনাই থৈ দিওঁ, আমাৰ কলেজত যিটো ইলেকশ্যন হ'ব তাতে মানে চয়নিকা আৰু আকাংক্ষাই তাতে ভাগ লৈছে, কালচাৰেল ছেক্ৰেটেৰী, লগতে আকৌ আকাংক্ষাই ড্ৰামাত লৈছে। তাতে আশা কৰোঁ আপোনালোকে যাতে মানে, আপোনালোকে বুলি নকওঁ, আমাৰ কলেজৰ যদি কোনোবা ভিডিঅ'টো চাই আছা তেন্তে সিহঁত দুজনীক ছাপোৰ্ট কৰিবা, আৰু কোনোবাই উঠিছে বাৰু তেওঁলোকেও ছাপোৰ্ট কৰিবা, আৰু এনেকুৱা চাই ল'বা যাতে কোন বেছি এক্টিভ হয় কামটোত। বাকী এনেকৈ নকওঁ যে সিহঁতকে ছাপোৰ্ট কৰিব লাগে, বাকী যোন মানে কামত এক্সপাৰ্ট হয় ন, যোন মানে যোনটো ক্ষেত্ৰত মানে খাপ খাই পৰিব, তেওঁক বাছি মেলি চাই চিতি মেলি দিবা আৰু। বাকী আজি ভিডিঅ'টো ইমানেই, নেক্সট ভিডিঅ' লগ পাম নে কি কোৱা? আজি ভিডিঅ'টো ইমানেই, বাই বাই।